PMAY न'नि खुन्थिया गायसनदों MLA जिरन बसुमतारिया। दिनै PMAY न'नि खुन्थिया गायसनदों MLA जिरन बसुमतारिया गसाइगाव महकुमानि सिङाव थानाय 2 नं हास्राबारि गामिनि जाबेद आली मुंनि खामिग्रा लांगोनायाव PMAY न'नि खुन्थिया गायसननानै न' लुनाय हाबाफारिखौ बेखेवदों MLA बिथाङा। जाबेद आलीनि मुङाव थिसनजादों PMAY न'आ। MLA बिथाङा बुङोदि गायसनजानाय मोनफ्रोमबो न'खौ मोजाङै लुफुंनाय जागोन आरो सिगां जेराव सोलिबोदों बेबादि जानाय नङा। आरो न' लुफुंजोबागौमानि सोरखारनिफ्राय नायबिजिरनाय आरो गोख्रों नोजोर होनाय जागोन होननानै बुङो। मोनफ्रोमबो गोरिब न'खर जायफोरा न' गैजाया आरो लुनो हाया बिटिआर सोरखारा बयनोबो गंफा गंफायै PMAY न' होगोन होननानै फोरमायदों बसुमतारी बिथाङा। গুৰুপলা ব্লকৰ অন্তৰ্গত যিমানবোৰ BCTC আন্ধাৰত যিবোৰ ভাৰত চৰকাৰৰ যিটো আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো বেনিফিচিয়াৰীসকলে বহুত জাগাত ঘৰ আবণ্টন আমি পাবলৈ সক্ষম হৈছোঁ। ঠিক তেনেদৰে আজি মালাগুৰি BCTC আন্ধাৰত এইখন হাছৰাবাৰী গাঁৱত আমাৰ সন্মানীয় আবেদ আলী ডাঙৰীয়া ইয়াৰ হিতাধিকাৰী হিচাপে আছে। আমি আজি আহিছোঁ ইয়াত ঘৰৰ লাইকোটা আমি অলৰেডি স্থাপন কৰিছোঁ আৰু তেনেকুৱাকৈ এই গাঁৱতো ভোট আছে আৰু ব্লকত আন্ধাৰতো ভোট আছে। আমি ভাবিছোঁ এইবাৰ এই PMAYৰ আঁচনিৰ যোগেদি যিসকলে এই ঘৰখন পাবলৈ সক্ষম হৈছে বা হিতাধিকাৰীসকলে আছে তেওঁলোকে যাতে এই ঘৰটো সম্পূৰ্ণকৈ নিৰ্মাণ হোৱালৈকে চবে যেনেকুৱা ধৰণৰ পাব লাগে এইটো পাওক, এইটো আমি আশা ৰাখিছোঁ। আৰু আমাৰ অসম তথা বিটিআৰ চৰকাৰে আমাৰ হিতাধিকাৰীসকলৰ কাৰণে যিবোৰ আজি এই যোজনাৰ যোগেদি যিসকলৰ নামত ঘৰ নিৰ্মাণৰ কাৰণে যি টকাটো আবণ্টন হৈছে এই টকা দি আমি সম্পূৰ্ণ যাতে কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। কাৰণ আমি দেখিবলৈ পাইছিলোঁ যে অনাগত সময়বোৰত যিবোৰ আগত IAY আঁচনি আছিলে আৰু তাৰপিছতে PMAY হৈছিলে জাগাত জাগাত বিভিন্ন কাৰণত সম্পূৰ্ণ নোহোৱাটো আমি দেখিবলৈ পাইছোঁ। কিন্তু এইবাৰ আমি এটা লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ, এইবাৰ তেনেকৈ আধৰুৱা হৈ নাথাকিব। যি হিতাধিকাৰীয়ে এই ঘৰখন পাবলৈ সক্ষম হৈছে এইটো সম্পূৰ্ণ কৰিহে আমি এৰি দিম, কাৰণ এইটো চৰকাৰৰ এটা ভাল যোজনা। গতিকে মই ভাবোঁ আমাৰ আবেদ আলী ডাঙৰীয়াৰ আজি নিশ্চয় মনত এটা আনন্দ জাগিছে, কাৰণ এই ঘৰতে থাকি তেখেতে এটা সুখময় সংসাৰ জীৱন যাপন কৰিবৰ কাৰণে মনস্থ কৰিছে। গতিকে হিতাধিকাৰীও মনোপুত হওক আৰু আমিও যাতে যেনেকুৱা ধৰণৰ বনাব লাগে কোনো কম্প্ৰমাইজ নকৰি পেলাই ভালদৰে আমি বনাই দিম। অকল আলী ডাঙৰীয়া নহয়, আজি ওচৰে পাঁজৰে বহুতৰে আছে, আকৌ বেলেগ ঘৰত গৈ আমি তেনেকুৱাকৈ মানে লাইকোটা স্থাপন কৰিম। গতিকে মই ভাবিছোঁ আজি যিসকল ব্যক্তিয়ে এই ঘৰখন পাবলৈ সক্ষম হৈছে ঠিক তেনেকুৱাকৈ বহুত বেনিফিচিয়াৰী এতিয়াও পাবলৈ বাকী আছে। নিশ্চয় আমি আজি আশ্বাস দিছোঁ পৰৱৰ্তী সময়ত এই আঁচনিৰ যোগেদি যিসকলৰ হিতাধিকাৰী আমি বাছনি কৰিব লাগে নিশ্চয় বাছনি কৰি দিম। আৰু ইয়াত বিভাগীয় কৰ্তৃপক্ষসকলৰ পৰাও আমি সহযোগিতা সিহঁতৰ মানে কামনা কৰিছোঁ আৰু সিহঁতে আমাৰ লগতে কাম কৰি আছে ব্লকৰ তৰফৰ পৰা। গতিকে মই ভাবোঁ যিসকল পোৱা নাই সিহঁতেও অতি সোনকালে পাই যাব। আৰু আমাৰ যিটো লক্ষ্য ভাৰতবৰ্ষত BPL ফেমিলিৰ যিসকল তলত বসবাস কৰি আছে সিহঁতে চবে যাতে এই ঘৰখন পাবলৈ সক্ষম হয়, এইটোৱে আজি কাৰ্যসূচী সদস্য আছে। সকলোৱে মানে দৰিদ্ৰ পৰিয়ালৰ ঘৰত মানে কৈ পিনি ছাৰ্ভে কৰা হৈছিল যে কাৰ কি আছে কি নাই এইবিলাক বনাই দিয়া হ'ব, ঘৰ দিয়া হ'ব। কিন্তু ৰাইজে অভিযোগ কৰিছে যে ছাৰ্ভে কৰা হ'ল কিন্তু বিচাৰ এতিয়াও আপোনালোকে গম পাইছে বা আপোনালোকে আজি সুধিলে যে যি ঘৰখন আজি আহিছে এইটো 2011 চনতে ছাৰ্ভে কৰা, কিন্তু আজি কিমান হ'ল 2022। গতিকে বিটিআৰ চৰকাৰে আজি ছাৰ্ভে কৰিছে, এইটো অহাকালিতো নহ'ব, হৈ যাব হোৱাটো, কিন্তু অহাকালিতো নহয়।
কাৰণ গভৰ্ণমেণ্টৰ যিটো ছাৰ্ভে আজি কৰিলে যে অহাকালি হ'ব তেনেকুৱা নহয়। আৰু আমি চবেই গম পাওঁ যদি তেনেকাই হ'লে তো 17 বছৰত BPF চৰকাৰ এইটো চলাইছিল, তেনেহ'লেতো 17 বছৰে চব ঘৰ পাব লাগিছিল, কিন্তু তেনেকুৱাটো আঁচনিটো নাহে। কিন্তু আমাৰ কথাটো হ'ল আমাৰ BTR অঞ্চলত তথা অসমত যিসকল দৰিদ্ৰ হিমাৰেখাত বসবাস কৰে আজি নহয় অহাকালি পাবলৈ সক্ষম হ'ব। এইটো কেন্দ্ৰীয় চৰকাৰৰ এটা টাৰ্গেট আছে, গতিকে এই টাৰ্গেটৰ অনুপাতে এইটো ফুলফিল হ'ব। আৰু আগতে মই কৈছোঁ কিছুমানে অৰ্থনীতি টনকিয়াল হোৱাৰ কাৰণে কিছুমানে পাবলৈ সক্ষম হোৱা নাই। আৰু যিসকল দৰিদ্ৰ সীমাৰেখাতে আজি টাৰ্গেট আছে সিহঁতে PMA ঘৰেই হওক বা চৰকাৰৰ বিভিন্ন আঁচনিয়েই হওক এইবিলাক পাবলৈ সক্ষম হ'ব। কিন্তু আজি ছাৰ্ভে কৰিলে যে অহাকালি পাব সেইটোতো নহয়। গতিকে ছাৰ্ভে কৰা মানে গভৰ্ণমেণ্টৰ এটা ৰেকৰ্ড হৈ থকা যে এই পৰিয়ালটো এই ঘৰটো এইটো পাবৰ কাৰণে যোগ্য আছে। গতিকে যিটো সময়ত যিটো আঁচনিৰ দ্বাৰা আমাৰ টাৰ্গেটটো আহিব এইটো ফুলফিল কৰাই প্ৰত্যেককে যাতে আমি দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা চলাই যাম। স্যাৰ এটা লাষ্ট কুৱেশ্যন, এইবিলাক বনোৱাটো আণ্ডাৰ এষ্টিমেট হৈছে বুলি আমি অভিযোগ পাইছোঁ, আপুনি কি ক'ব? এতিয়া ভিতৰুৱা অঞ্চল বুলি ক'লেতো আমাৰ চব গাঁওখনেই ভিতৰুৱা অঞ্চল। তো এই অঞ্চলবোৰত এতিয়া PMI ঘৰটো যিটো আৰম্ভ কৰিবলৈ লৈছে, তে আৰম্ভণিৰ সময়তে যে এই ঘৰটোতো মানে এষ্টিমেটৰ লগত মিলা নাই কিবা ক'লেতো এইটো নহ'ব। গতিকে জাষ্ট আমি লাইকতাহে স্থাপন কৰিছোঁ। গতিকে মই কৈছোঁ মানে কি আমাৰ যেনেকুৱা ধৰণৰ হিতাধিকাৰীসকলৰ কাৰণে ঘৰ নিৰ্মাণৰ আঁচনিৰ যোগেদি যেনেকুৱা ধৰণৰ ইয়াত কোৱালিটি মেইনটেইন কৰিব লাগে এইখিনি হৈ যাব, তাৰ কোনো কম্প্ৰমাইজ কৰা নহ'ব। আৰু মই ভাবোঁ এইখিনি আমাৰ বিভাগীয় কৰ্তৃপক্ষই লক্ষ্য কৰিব, আমাৰ ইয়াত মানে VCTC চেয়াৰমেন মেম্বাৰসকলেও এইটো চাব। গতিকে মই ভাবোঁ এইবাৰ তেনেকুৱা নহ'ব, ঘৰটো যেনেকুৱা ধৰণৰ নিৰ্মাণ হ'ব লাগে এইটো হ'ব। কিন্তু এটা কথাটো চাব লাগে মানে ৰাইজে কিছুমানে এনে অভিযোগৰ নামত অভিযোগ দিয়ে। এতিয়া আমি গোটেই বস্তুটো চাব লাগিব মানে আজিৰ তাৰিখত কেনেকুৱা ধৰণৰ এটা মডেলটো বনাবলৈ দিয়া হৈছে আৰু আজিৰ তাৰিখত মানে ৰডৰ দাম কিমান, ইটৰ দাম কিমান, চিমেণ্টৰ দাম কিমান, এইটোৰ লগত মিলাই এই ঘৰখন উঠাবৰ কাৰণে যিখিনি এমাউণ্ট দিয়া হৈছে নিশ্চয় এইটো দি উঠাব কৰিব পাৰিম বুলি আমাৰ আশা আছে। আৰু এইখিনিতো হয় এষ্টিমেটটো আমাৰ ইঞ্জিনিয়াৰসকলে বুজি পাব, কিন্তু ইয়াৰ মুঠ ধনটো হ'ল 1,30,000 টকা। গতিকে এজ পাৰ এষ্টিমেট যিমানখিনি আছে এইটো আমাৰ ব্লকৰ ইঞ্জিনিয়াৰসকলে এইটো ঠিক কৰি দিব। ছাৰ কেইটামান গাঁৱৰ পৰা আমি অভিযোগ পাইছোঁ যে 2011 চনত অলৰেডি মেপিং হোৱা আৰু আধাৰ ভেৰিফাইড হোৱা বেনিফিচাৰীবিলাক ঘৰ এতিয়াও পোৱা নাই। কিছুমানে পোৱা নাই, ইয়াত বহুতো মানে টেকনিকেলৰ কথা হ'ব পাৰে। চাওক এইটো 2011 চনতে ছাৰ্ভে হৈছিলে, সেই ছাৰ্ভে কৰাৰ সময়ত কিছুমান মানে দৰিদ্ৰ সীমাৰেখাৰ তলত আছিল আৰু কিছুমানে নিজৰ পৰিশ্ৰম আৰু ঈশ্বৰৰ আশীৰ্বাদত সিহঁতে কি হ'ল অৰ্থনীতি অলপ টনকিয়াল হ'ল, তেখেতসকলৰ যিটো আগৰ অৱস্থা আছিল তেনেকুৱা নাই। তাৰ কাৰণে কিছুমানে পাবলৈ সক্ষম হোৱা নাই। যিসকলৰ তেনেকুৱা মানে ঘৰে নাছিল সেইসকল ব্যক্তিয়েও নিজৰ শ্ৰমৰ দ্বাৰা কষ্টৰ যিসকলে বিনিময় এইটোৰ দ্বাৰা কি কৰিলে নিজৰ ঘৰখন ভালকৈ সজাই লৈছে। গতিকে আমি আজিৰ তাৰিখত দেখিবলৈ পাইছোঁ বা আমাৰ নৰ্মছৰ যিটো আছে যাৰ তেনেকুৱাকৈ হাফ ৱাল RCC ঘৰ আছে এওঁলোকেও নাপায় আৰু গাড়ী কিবা কিবি থাকিলে এইবিলাকো নাপাব। গতিকে তাৰ কাৰণে কিছুমানে পোৱা নাই আৰু ইয়াৰ লগতে কিছুমানৰ মানে পাবলগীয়া হিতাধিকাৰী আছে কিন্তু অহা নাই। নিশ্চয় ইয়াত টেকনিকেলি কিবা অসুবিধা হৈ আছে, এইবিলাকো আমি চাই আছোঁ। গতিকে যাৰ নামত মানে আহিছে তেওঁলোকে নৰ্মছত যদি মিলি যায় প্ৰত্যেকে পাব, ইয়াত কাৰো কি হ'ব নালাগে।